আঞ্জুমান ইহিয়ার বিদায় খবর সভাপতি মহোদয়, সম্মানীয় উপস্থিত মাদ্রাসার প্রধান শিক্ষক ও শিক্ষাগুৰু আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, মই আজি আপোনালোকৰ সন্মুখত থিয় হৈছো বিদায়ী সংস্কৃতিৰ বিষয়ে দুআষাৰ ক'বলৈ। আপোনালোকৰ ওচৰত আশা ৰাখো আপোনালোকে মনোযোগেৰে শুনিব। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পোন প্ৰথমে মই সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজি আমাৰ বিদায়ৰ দিন। মনটো বহুত বেয়া, কাৰণ বিদায় মানেই হ'ল কষ্ট, যন্ত্ৰণা, বিষাদৰ এক বুৱতী নৈ। আজি বিষাদৰ সুৰে সুৰে মনটো যেন কৰি তুলিছে অত্যন্ত ভাৰাক্ৰান্ত। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা মই প্ৰথম এই মাদ্ৰাসালৈ আহিছিলো। সিদিনা ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন মাদ্ৰাসা ত্যাগ কৰোঁ বুলি মনলৈ আহিলে মনৰ ভিতৰত থকা কলিয়াৰ ডাবৰবোৰ দুচকুৰ অস্ত্ৰ হৈ নিগৰিব খোজে। ভণ্টিসকলৰ লগত খেলা ধূলা, পঢ়া শুনা আটাইবোৰ মুহূৰ্তই যেন হৈ পৰিছে মোৰ কাৰণে এটা দস্তাবেজ। এই চেগতে মোৰ আদৰণীয় শিক্ষক শিক্ষয়িত্ৰীলৈ অলেখ অযুত ধন্যবাদ। আজি মই জনা নাছিলো হালাল কি হাৰাম কি, জাইজ কি নাজাইজ কি, পাক কি নাপাক কি, পৰ্দা কি বেপৰ্দা কি। আপোনালোকে ইমান কষ্টৰে এনে শিক্ষাৰে শিক্ষিত কৰি আমাৰ লক্ষ্য স্থানলৈ যাবলৈ আমাক পথ দেখুৱালে। আজি আমি এইখন মাদ্ৰাসাৰ পৰা বিদায় লৈ নিজৰ নিজৰ লক্ষ্য স্থানলৈ যাবলৈ আমি ওলাইছো। কিন্তু মনত বহুত দুখ লাগিছে এইবাবেই যে আৰু কেতিয়াও আপোনালোকৰ ক্লাছত বহিব নোৱাৰিম। প্ৰিয় শিক্ষক শিক্ষয়িত্ৰী, আপোনালোকে আমাৰ বাবে যিখিনি কৰিছে সেইখিনি সদায় অতুলনীয়, কিয়নো আপোনালোকৰ এইখিনি কাৰ্যৰ দ্বাৰাই আমি আমাৰ চিনাকি দিব পাৰিম। আপোনালোকে শিকাইছে সত্য কি অসত্য কি, ভাল কি বেয়া কি। এতিয়া আমাৰ প্ৰত্যেকজনৰ ভৱিষ্যতৰ সিদ্ধান্ত ল'বৰ বাবে সহজ হৈ পৰিব। আপোনালোকে আমাক কিতাপৰ শিক্ষাৰ উপৰিও আপোনালোকে দিছে জ্ঞান, লগতে শিকাইছে সামাজিক দায়িত্বতা। এজনী সুনাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকক ধন্যবাদ জনাই এই কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। মোৰ মনত চিৰ স্মৃতি হৈ থাকিব এই মাদ্ৰাসাৰ আটাইবোৰ মুহূৰ্ত আৰু আটাইবোৰ স্মৃতি। আজি আমি প্ৰতিজ্ঞাবদ্ধ যে ভৱিষ্যত একোজন সুনাগৰিক হৈ ইছলামৰ ওপৰত পুৰাপুৰি আমল কৰি আপোনালোকে কৰা এই চেষ্টা আৰু ত্যাগৰ মান দিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। সদৌ শেষতে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ পৰা দোৱা আৰু এই মাদ্ৰাসাৰ পদূলি মূৰত লৈ মোৰ চমু বক্তব্যবোৰ সমাপ্ত কৰিলোঁ। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰব্বিল আলামিন।